হেল্ল' গাইজ, বৰটেঙাৰ বিলাই দেখাম আজি আপোনালোকক দেই। এয়া চাওক, এইজোপা হৈছে বৰটেঙা। আমাৰ ঘৰত নাই, এখন মোৰ পুৰণা ঘৰৰ বৰটেঙা এজোপা। আৰু বোলো ভাবিছিলোঁ যাওঁ বৰটেঙা এটা আনোগৈ। তাৰপিছত আহি পেলাই দেখা পালোঁ তলখন চাওক কি কৰিছে। কেৰ্কেটুৱাৰ পৰা একো বস্তু নাথাকে, চাওক কিমান নষ্ট কৰিছে। এটাও এতিয়ালৈকে মানুহে খাবই পৰা নাই। গোটেই কেৰ্কেটুৱে শৰাই মেলি মানে নোহোৱা কৰি পেলাইছে। চাওকচোন, দেখিলে বেয়া লাগে। দেখিছেনে, এডোখৰ এডোখৰ এনেই নষ্ট কৰিছে, নাখায়ো, একো বস্তু নাথাকে। চাওক এইফালে আছে আৰু ওপৰত হ'লেও মানে নাথাকিব আৰু এইবিলাকো সৰা হ'ব। চব খুৱাইছে, একোৱে নাথাকে। তামোলটো দম দম কৰি দিছে আৰু এয়া চাওক। বাকলি এখন দেখোন পতাই নে এখন কি এখন? ঠিক আছে, এখন পতাই নে কি তহঁতৰ? বৰটেঙা খা দেই ৰাইজ, দেখিছেনে? দেখিছেনে আমাৰ ৰাইজ কিমান আছে টেঙা খোৱা? ইয়াত খাব লাগে ভাদমহীয়া টেঙা। আগৰ আইতাহঁতে মাহঁতে এইবিলাক আগতে আমাক ভাদমহীয়া খুৱায়। আৰু সেইকাৰণে আগৰ দিনৰ মানুহৰ বেমাৰ আজাৰো কম। আজিকালি মানুহে এইবিলাক চব পৰম্পৰা এৰি দিলে, আৰু সেইকাৰণে নানা ধৰণৰ বেমাৰ বাঁহ লৈছেহি। ল'ৰা ছোৱালীবিলাকক খুৱাব লাগে, পেলু কৃমিৰ কাৰণে খুব ভাল। গতিকে আমি কাটিছোঁ আৰু ল'ৰা ছোৱালীবিলাককো দিওঁ, ভিডিঅ' খাওঁ। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰোঁ, আপোনালোককো দেখাওঁ। আপোনালোকে খালেনে বাৰু? নাই খোৱা যদি খাব দেই ভাদমহীয়া টেঙা। এয়া গাইজ, টেঙা কাটি হৈ গ'ল আৰু একদম জলকীয়া ভুহাইছে। দেখিছেনে, আমাৰ একদম এক্সপাৰ্ট দেই এইগৰাকী জলকীয়া ভুৱা দেই। এইগৰাকী চাওকচোন, একদম ভালকৈ ভুহাইছে জলকীয়া। আৰু মাইকী মানুহটো আহিছে টেঙা খাবলৈ, বহিয়ে আছে এইফালে। সেয়া দেখিছেনে, সেই দুজনো টেঙা গোন্ধ পাই বাটৰ পৰা আহিছে জপাতৰ ফটো উঠাবলৈ। আহি পেলাই আকৌ টেঙা দেখি পেলাই ইয়াত সোমালেহি। এইফালে এয়া বহিয়ে আছে একদম। আৰু আহিব এতিয়া, পটাপট কৰ, নুজুৰিব নহ'লে দেই, টেঙা নুজুৰিব, পটাপট কৰহঁত আৰু টেঙা হয়। এয়া আমাৰ টিকলিহঁতৰ কথাটো ক'বই নালাগে আৰু। টিকলিকেইজনীতো একদম দৌৰি ফুৰিছে আৰু টেঙা বুলি। খাবিহঁত দেই, তহঁতক কিমি পেলোঁ চব মৰিব আৰু দেই। খাব লাগে ভাদমহীয়া টেঙা, তহঁতে ভালকৈ খাবিহঁত দেই ছোৱালীহঁত। এই একদম ভাগ কৰিছে, তহঁতে উৎপাত নকৰিবি দেই, চবকে দিব। এই দেখিছেনে টেঙাৰ লগত কিমান উৎপাত কৰিছে। এইয়া এগৰাকীয়ে ওলাই আছে আহি পেলাই, আকৌ এগৰাকী আহি বহিলেহি সৰু টেঙা খাবলৈ আহি পেলাই বহি আছে। খাবই মানে টেঙা উৰা মাহি গ'লা। খাব লাগে ন, খাম বুলি সেয়া আগৰ দিনৰ মানুহে এইবিলাক ধুনীয়াকৈ নিয়ম নীতিবোৰ পালন কৰে। আজিকালি আৰু বুজিয়ে নাপায় নহয় জানো। অঁ, এয়া দেখিছেনে, এইয়া বৰটেঙা ভাগ কৰি হৈ গ'ল। হে ভগৱান, ওলাইছেহি আৰু এগৰাকী ওলালেহি আৰু জুইব জানো। হে প্ৰভু, টেঙা খাব লাগে আহিলে, বৰটেঙা গোন্ধ পাই গ'ল একেবাৰে ন। এই দেখিছেনে, বৰটেঙা গোন্ধ পাই পাই মানুহ আহি আছে আৰু এইখিনি আৰু খাওঁ আৰু দেই। টেঙা কাটি মেলি ভাগ কৰি হৈ গ'ল আৰু, কিন্তু বহুত মানুহ একদম সকামৰ কলপাত পৰা দি পাৰিবলগীয়া হৈছে। এগৰাকীকে টেঙা গোন্ধ পাই পাই আহি আছে আৰু এইয়া পুৰুষসকলো বহি আছে। গতিকে আমি টেঙা খাবলৈ লৈছোঁ আৰু এতিয়া ভাগ যোগ কৰি লওঁ। আৰু আমাৰ এগৰাকীয়ে লাগিয়ে আছে, এয়া দেখিছে নহয়। আৰু এগৰাকীয়ে বিলাই আছে। আৰু এই টিকলিহঁতৰতো উৎপাত আৰু, সিহঁতে টেঙা বুলি ক'লে ক'বই নোৱাৰে আৰু, একদম ৰক্ষা নাইকিয়া কৰিছে। এগৰাকীয়ে বিলাই আছে। খাওঁ আৰু দেই আমি টেঙা, আপোনালোকে খাব। একদম বহুত ধুনীয়া মিঠা, আপোনালোকেও খাব দেই টেঙা, ভাদমহীয়া খাব লাগে। আমি খাই আছোঁ। মোৰ গোটেই ভৰিয়ে চৰিয়ে পৰিছে। চকু একদম বেকাৰ কৰি পেলাইছে মুখে চুখে। টেঙা